অনুশীলনী 15 এক নম্বৰটো দিছে এক বছৰত 31 দিন থকা মাহ কেইটা। এতিয়া আমি যদি এখন চাৰ্ট বনাই লওঁ কোনটো মাহত কিমান দিন আছে তেতিয়া আমি 31 দিন থকা মাহকেইটা হিচাপ কৰিব পাৰিম। এতিয়া আমি বাওঁফালে কি হয় মাহবোৰ লিখি লৈছোঁ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে, আৰু সোঁফালে কি হয় কোনটো মাহত কিমান দিন থাকে আমি লিখি লৈছোঁ। এতিয়া যিহেতু এক নম্বৰত 31 দিন থকা মাহ কেইটা আমাক হিচাপ কৰিব দিছে, তেতিয়াহ'লে আমি হিচাপ কৰিম। 31 দিন থকা মাহ হৈছে জানুৱাৰীটো, তাৰপিছত আছে মাৰ্চটো, তাৰপিছত আছে মে'ৰ পাছত জুলাই, আগষ্ট আৰু অক্টোবৰ আৰু ডিচেম্বৰ। এনেধৰণে 31 দিনীয়া মাহ আমি কেইটা পাম? 7টা পাম। তেতিয়াহ'লে আমি ইয়াত লিখি দিব পাৰোঁ যে এক বছৰত 31 দিনীয়া মাহ 7টা। 2 নম্বৰত এক বছৰত 30 দিনীয়া থকা মাহ কেইটা আমাক সুধিছে। ঠিক তেনেদৰে আমি চাৰ্টখনত চাম 30 দিন থকা মাহ কেইটা হৈছে, প্ৰথমতে আহিব এপ্ৰিল, তাৰপিছত আহিব জুনৰ পাছত আছে ছেপ্টেম্বৰ, তাৰপিছত নৱেম্বৰ আছে। এনেকৈ আমি 30 দিনীয়া মাহ এবছৰত কেইটা পাম? 4টা পাম। সেইকাৰণে আমি এক বছৰত 30 দিনীয়া মাহ 4টা লিখিছোঁ। 3 নম্বৰটো কোনটো লিপ ইয়েৰ লিখা? 1980 চন, 2003 আৰু 2001। এইকেইটাৰ ভিতৰত কোনটো চননো লিপ ইয়েৰ হয় আমাক লিখিব কৈছে। আমি লিপ ইয়েৰ বছৰটো এনেদৰে উলিয়াওঁ যে যিটো চন আছে সেই চনটোক যদি আমি 4ৰে হৰণ কৰোঁ আৰু ভাগশেষ যদি 0 পাওঁ তেতিয়াহ'লে এইটো লিপ ইয়েৰ হয়, আৰু যদি ভাগশেষ 0 নাপাওঁ সেইটো লিপ ইয়েৰ নহয়। এতিয়া আমি যদি 1980 চনটো লিপ ইয়েৰ হয় নে নহয় চাবলৈ হ'লে আমি 4ৰে হৰণ কৰি চাব লাগিব। 4ৰে 1900 আটাইতকৈ বেছি বাৰ যাব 4 বাৰ, 4 4 গুণ হ'ব 16। 1900 পৰা 16 গ'লে থাকিব 3, ওপৰৰ 5টো নমাই আনিম। এতিয়া 4ৰে 38 আটাইতকৈ বেছি বাৰ যাব 9 বাৰ, 4 9 গুণ 36। 38 পৰা 36 জেগাত থাকিব 2, ওপৰৰ পৰা 0টো নমাই আনিম। এতিয়া 4ৰে 20 যাব 5 বাৰ, 4 5 গুণ হ'ব 20, 20 পৰা 20 গ'লে 0। যিহেতু ভাগশেষ 0 ওলালে তেতিয়াহ'লে 1980 চনটো লিপ ইয়েৰ হয়। এতিয়া আমি ইয়াত লিখি দিব পাৰোঁ যে লিপ ইয়েৰ হয়। ঠিক একেদৰে 2003 চনটো যদি লিপ ইয়েৰ হয় নে নহয় চাবলৈ হ'লে আমি 4ৰে হৰণ কৰিম। 4ৰে 500 বাৰ দিম, 4 500 বাৰ হ'ব 2000। 2003 পৰা 2000 গ'লেকে থাকিব 3। যিহেতু 4ৰে 3ক বাৰ নাযায় আৰু ভাগশেষ কি ওলালে 3, যিহেতু ভাগশেষ 0 নোলালে সেইকাৰণে 2003 চনটো লিপ ইয়েৰ নহয়। এতিয়া আমি ইয়াত লিপ ইয়েৰ বছৰটো পালোঁ 1980 চন। 4 নম্বৰটো আছে এটা লিপ ইয়েৰ বছৰৰ প্ৰথম 2টা মাহত কিমান দিন সুধিছে। আমি প্ৰথম 2টা মাহ উলিয়াই ল'ব লাগিব, আৰু তাত থকা মাহটোত থকা দিনকেইটা আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। এতিয়া লিপ ইয়েৰ প্ৰথম বছৰ 2টা জানুৱাৰী আৰু ফেব্ৰুৱাৰী। এতিয়া জানুৱাৰী মাহত থাকে 31 দিন, আৰু ফেব্ৰুৱাৰী মাহত লিপ ইয়েৰ হ'লে ফেব্ৰুৱাৰী মাহত থাকে 29 দিন। এতিয়া আমি এই মাহকেইটাত থকা দিনকেইটা হিচাপ কৰি বহুৱাব লাগে। 1 9 হ'ব 10, 10 0, উকলিব 1, 3 2 5, উকলা 1 হ'ব 6। এতিয়া জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত থকা দিনকেইটাৰ যোগফল ওলালে 60 দিন, মানে এটা লিপ ইয়েৰ বছৰৰ প্ৰথম 2টা মাহৰ যোগফল 60 দিন। 5 নম্বৰটো 2003 চনটো লিপ ইয়েৰ হয় নে নহয়। এতিয়া আমি আগতে প্ৰমাণ কৰিছিলোঁ যদিও 2003 চনটোক আমি 4ৰে হৰণ কৰি চাম। যদি ভাগশেষ 0 ওলায় তেতিয়াহ'লে লিপ ইয়েৰ হয়, যদি ভাগশেষ 0 নোলায় তেতিয়াহ'লে লিপ ইয়েৰ নহয়। এতিয়া 2003ক 4ৰে বাৰ যাব 500 বাৰ, 4 500 বাৰ হ'ব 2000। 2003 পৰা 2000 গ'লে থাকিব 3। এতিয়া 4ৰে 3ক বাৰ নাযায়, যিহেতু ভাগশেষ 3 ওলালে 0 নোলালে সেইকাৰণে 2003 চনটো লিপ ইয়েৰ নহয়। 6 নম্বৰটো কোনটো মাহ 30 দিনীয়া? জুন নে অক্টোবৰ মাহ?
জুন নে অক্টোবৰ মাহটো 30 দিন আমি চাব লাগে। এতিয়া যদি আমি চাৰ্টখন চাওঁ, জুন মাহত থাকে 30 দিন আৰু অক্টোবৰ মাহত থাকে 31 দিন। তেতিয়াহ'লে অক্টোবৰ মাহত 31 দিন পালোঁ। তেতিয়াহ'লে 30 দিনীয়া মাহটো হ'ল আমি জুন মাহটো পালোঁ। সেইকাৰণে আমি খালী ঠাইত 30 দিনীয়া মাহটোক জুন মাহ বুলি লিখি দিম। এতিয়া 7 নম্বৰটো আছে মে' মাহৰ আগৰ মাহটো কি সুধিছে। এতিয়া মে' মাহৰ আগৰ মাহটো আমি পাওঁ, মে' আগৰ মাহটো আছে কি হয়, এপ্ৰিল মাহ। সেইকাৰণে ওপৰত আমি লিখি দিব পাৰোঁ যে মে' মাহৰ আগৰ মাহটো হৈছে এপ্ৰিল। আঠ নম্বৰটো বছৰৰ ষষ্ঠ মাহটো হ'ল, মানে বছৰৰ 6 নম্বৰ মাহটোনো কি মাহ হ'ব সেইটো সুধিছে। এতিয়া জানুৱাৰীটো 1, ফেব্ৰুৱাৰীটো 2, মাৰ্চটো 3, এপ্ৰিল 4, মে'টো 5 আৰু 6 নম্বৰত পৰিলে জুন মাহটো। তেতিয়াহ'লে বছৰৰ ষষ্ঠটো মাহ হ'ল জুন। ন নম্বৰটো 2003 চনৰ ফেব্ৰুৱাৰী মাহটো কিমান দিন সুধিছে। এতিয়া 2003 চনটো হৈছে লিপ ইয়েৰ নহয় বুলি আগতে আমি পাই আহিছোঁ। আগতে কৰোঁতে 2003 চনটো লিপ ইয়েৰ নহয়। যদি লিপ ইয়েৰ নহয় তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহত 28 দিন থাকে। 10 নম্বৰটো 2004 চনৰ ফেব্ৰুৱাৰী মাহত কিমান দিন সুধিছে। এতিয়া আমি যদি চাওঁ 2004 চনটো লিপ ইয়েৰ হয় নে নহয়। এতিয়া লিপ ইয়েৰ হ'লে ফেব্ৰুৱাৰী মাহত থাকিব 29 দিন আৰু যদি লিপ ইয়েৰ নহয় ফেব্ৰুৱাৰী মাহত 28 দিন থাকিব। এতিয়া 4 হৰণ কৰি চাম। 4 প্ৰথমতে আমি যদি 2004 হৰণ কৰি চাওঁ, 4 আমি কিমান দিছোঁ, 50 বাৰ দিছোঁ। 4 50 গুণ হ'ব 200। ওপৰৰ পৰা 4টো নমাই আনিম, 200 পৰা 200 গ'লে 0, ওপৰৰ পৰা 4টো নামি আনিম। এতিয়া 4 4 বাৰ যাব এবাৰ আৰু 4 গুণ 4। এতিয়া ভাগ 1 যিহেতু 0 ওলালে, তেতিয়াহ'লে 2004 চনটো লিপ ইয়েৰ হয় আৰু 2004 চনটো লিপ ইয়েৰ হয় আৰু লিপ ইয়েৰ হ'লে কি হয়, ফেব্ৰুৱাৰী মাহত 29 দিন থাকে। এতিয়া আমি ওপৰত লিখি দিব পাৰোঁ যে 2004 চনৰ ফেব্ৰুৱাৰী মাহত 29 দিন।